দেউতা, ইমান খং কৰিছা কেলৈ? মই মাতিছোঁ তোমাক মাৰ গৰ্ভৰ পৰা। নহয় দেউতা, তেনেকৈ নকবা। মানিছোঁ মই ছোৱালী, কিন্তু দেউতা কোৱাচোন, তুমি জীয়াই থকাৰ হেঁপাহ জানো মোৰ নাই? তুমি মোক এবাৰলে এই ধৰাখন চাবলৈ দিয়া। নামাৰিবা দেউতা, মাক নামাৰিবা। মাক মাৰিলে মই বহুত কষ্ট পাওঁ। মাক আৰু কষ্ট নিদিবা। মাৰ দুখ কি? তেওঁতো ইচ্ছা কৰি গৰ্ভত কন্যা সন্তান ধাৰণ কৰা নাই। এয়া ভগৱানৰ সৃষ্টি। এয়া মা আৰু তোমাৰ মৰমক অন্যায় নকৰিবা। মোক জীয়াই থাকিবলৈ দিয়া। যিখন দেশত নাৰীক দেৱী জ্ঞান কৰা হয়, নাৰীক মাতৃ পূজা কৰা হয়, তেনে স্থলত তোমালোক ইমান কাপুৰুষ কিয়? নামাৰিবা অ দেউতা। মা আৰু কষ্ট সহ্য কৰিব নোৱাৰে। দেউতাও কন্যা সন্তানৰ প্ৰতি যি তুচ্ছতা তুমি সলনি কৰিব লাগিব। কাৰণ যে তুমিও এগৰাকী নাৰীৰেই সন্তান। তুমি মোক জীয়াই থাকিবলৈ দিয়া অ দেউতা। মাক তুমি সন্মান দিয়া। আৰু তুমি হোৱা পৃথিৱীখনৰ মহান পুৰুষ।